বন্ধুসকল, এখন ঘৰত মা লক্ষ্মী বিৰাজ কৰে ও ধনৰ দেৱতা কুবেৰদেৱেও বাস কৰে। সেয়েহে এখন ঘৰত কি পৰিৱৰ্তন কৰিলে ঘৰখনত ধন সম্পদ বৃদ্ধি পায় আৰু সুখ শান্তিৰে বিৰাজ কৰে। বন্ধু বান্ধৱীসকল, বাস্তুৰ অনুসাৰে ঘৰৰ উত্তৰ দিশত পানী ৰখা ঠাইত ৰূপৰ এটি মুদ্ৰা বা শংখ যদি ৰখাব পৰা যায়, তেন্তে সেইখন ঘৰত সুখ শান্তিৰে বিৰাজ কৰে ও ধনৰ আগমন হয়। লগতে ঘৰৰ বেৰত উত্তৰ পূব দিশত ভগৱান গণেশ মা লক্ষ্মীৰ ফটো বা মূৰ্তি যদি ৰাখিব পাৰে আৰু তেওঁক পূজা প্ৰাৰ্থনা যদি সদায় সন্ধিয়া কৰা হয়, তেন্তে অত্যন্ত মংগল বুলি মনা হয় আৰু সেইখন ঘৰলৈ দেৱ দেৱতাৰ বাস হয়। সেইখন ঘৰত কেতিয়াও পজিটিভ শক্তিৰ প্ৰৱেশ নঘটে। সেয়েহে ঘৰৰ উত্তৰ পূব কোণত কেতিয়াও অলাগতিয়াল বস্তু আৰু জাবৰ জোথৰ লেতেৰা কৰি থ'ব নালাগে। সদায় সেই ঠাই পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। ঘৰৰ উত্তৰ দিশত বেৰত নীলা ৰং লগোৱাটো উচিত আৰু ঘৰৰ পানী ৰখা ঠাই সদায় উত্তৰ দিশে থকাটোহে উচিত। কুবেৰদেৱৰ কৃপা লাভৰ বাবে ঘৰত টকা পইচা ৰখা আলমাৰিত বা চন্দুক আদি সদায় উত্তৰ দিশে ৰাখিব লাগে। এখন ঘৰত যদি সদায় এই কামকেইটা নিয়মিতভাৱে কৰিব পাৰে, তেন্তে আপোনাৰ ঘৰখনত সদায় সুখ শান্তিৰে বিৰাজ কৰিব আৰু ধন টকাৰ কোনোদিন কম নহয়। আনহাতে বাস্তুৰ মতে ঘৰৰ উত্তৰ দিশটো হৈছে ধনৰ দেৱতা কুবেৰদেৱৰ দিশ। গতিকে ঘৰৰ এই দিশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। এনে কৰিলে আৰ্থিক দিশত উন্নতি বাঢ়ে।